নমস্কাৰ বন্ধুবৰ্গ আজিলৈ আহিছোঁ আপোনালোকৰ কাষলৈ পৰিৱেশ বিজ্ঞানৰ মাটিৰ প্ৰয়োজনীয়তা মাটিৰ প্ৰকাৰ আৰু মাটিৰ গুৰুত্ব সম্পৰ্কে যিসমূহে আপোনালোকক অসম চৰকাৰৰ বিভিন্ন প্ৰতিযোগিতামূলক বাছনি পৰীক্ষাত সহায় কৰিব আৰু যদিহে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে মোৰ আগন্তুক ভিডিঅ'সমূহ পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আমি আলোচনা কৰিম মাটিৰ প্ৰয়োজনীয়তা সম্পৰ্কে। মাটি এক অতি আৱশ্যকীয় প্ৰাকৃতিক সম্পদ। মাটিয়ে উদ্ভিদৰ শিপাক টানকৈ ধৰি ৰাখে আৰু পানী আৰু পোষক দ্ৰব্যসমূহ যোগান ধৰি উদ্ভিদৰ বৃদ্ধিত সহায় কৰে। মাটি বহুতো জীৱৰ বাসস্থান। কৃষিৰ কাৰণে মাটিৰ আৱশ্যক। কৃষিয়ে সকলোকে অন্ন বস্ত্ৰ আৰু আশ্ৰয়ৰ সুবিধা দিয়ে। সেয়েহে মাটি আমাৰ জীৱনৰ অবিচ্ছেদ্য অংগ। মাটিত প্ৰধানকৈ 4টা উপাদান থাকে। সেইবোৰ হ'ল মৌলিক বা অজৈৱিক পদাৰ্থ 45% থাকে, ইয়াক খনিজ পদাৰ্থ বোলে, আৰু জৈৱিক পদাৰ্থ 5% থাকে। পানী আৰু বায়ু ক্ৰমে 25% থাকে। মাটিৰ চমু বিৱৰণ। মাটি কিছুমান নিৰ্দিষ্ট তৰপেৰে গঠিত। মাটিত থকা পচা পদাৰ্থক হিউমাছ বোলে। বতাহ, পানী আৰু জলবায়ুৰ ক্ৰিয়াৰ ফলত শিল ভাঙি মাটি উৎপন্ন হয়। এই প্ৰক্ৰিয়াটোক বিচূৰ্ণীভৱন বুলি কোৱা হয়। যিকোনো মাটিৰ প্ৰকৃতি উৎপন্ন হোৱা শিলৰ প্ৰকাৰ আৰু তাত গজা গছৰ প্ৰকাৰৰ ওপৰত নিৰ্ভৰ কৰে। মাটিৰ বিভিন্ন তৰপবোৰৰ মাজেৰে কৰা উলম্ব ছেদনক মাটিৰ পাৰ্শ্বচিত্ৰ ছইল প্ৰফাইল বুলি কোৱা হয়। প্ৰতিটো তৰপৰ মসৃণতা, গাঁথনি, ৰং, গভীৰতা আৰু ৰাসায়নিক সংযুক্তি বেলেগ বেলেগ হয়। এই তৰপবোৰক স্তৰ বুলি কোৱা হয়। হিউমাছে মাটি সাৰুৱা কৰে আৰু বৃদ্ধি হৈ থকা উদ্ভিদক পোষক দ্ৰব্যৰ যোগান ধৰে। এই তৰপটো সাধাৰণতে কোমল, ছিদ্ৰযুক্ত আৰু ই বহুত পানী ধৰি ৰাখিব পাৰে। ইয়াক শীৰ্ষ মৃত্তিকা বা ক-স্তৰ বোলে। এইখিনি অংশ শীৰ্ষ মৃত্তিকা বা ক-স্তৰ বুলি কোৱা হয়। শীৰ্ষ মৃত্তিকাত কেঁচু, কুমটি, চিকা এন্দুৰৰ দৰে কৃন্তক প্ৰাণী আৰু গভৰুৱাৰ দৰে বহুতো জীৱই বাস কৰে। সৰু সৰু উদ্ভিদৰ শিপাবোৰ এই তৰপটোৱে ধৰি ৰাখে। শীৰ্ষ মৃত্তিকাৰ পিছৰ তৰপটোত হিউমাছৰ পৰিমাণ কম কিন্তু খনিজ পদাৰ্থৰ পৰিমাণ অধিক। এইখিনি অংশত হিউমাছৰ পৰিমাণ কম কিন্তু খনিজ পদাৰ্থৰ পৰিমাণ অধিক। এই তৰপটো সাধাৰণতে কঠিন আৰু বৰ আঁতিল আৰু ইয়াক খ-স্তৰ বা মধ্য তৰপ বোলে। এইখিনি অংশ খ-স্তৰ বা মধ্য তৰপ বুলি কোৱা হয়। তৃতীয় তৰপটো হ'ল গ-স্তৰ। ই ফাট আৰু গাঁতযুক্ত সৰু শিলৰ টুকুৰাৰ দ্বাৰা গঠিত। এই তৃতীয় স্তৰটো দেখিছেনে? এই অংশটো ফাট আৰু গাঁতযুক্ত শিলৰ দ্বাৰা গঠিত। এই স্তৰটোৰ তলতে শৈল সংস্তৰ বেডৰক থাকে। ই অতি কঠিন। গ-স্তৰৰ পিছৰ অংশটো হ'ল শৈল সংস্তৰ। ই অতি কঠিন। মনত ৰাখিব। এতিয়া আমি আলোচনা কৰিম মাটিৰ প্ৰকাৰ সম্পৰ্কে। বিভিন্ন আকাৰৰ কণিকাবোৰৰ অনুপাতৰ ওপৰত ভিত্তি কৰি মাটিৰ শ্ৰেণীবিভাগ কৰা হয়। বালিচহীয়া মাটি। ডাঙৰ কণিকাবোৰৰ অনুপাত বেছি থাকে। আলতীয়া মাটি। মিহি কণিকাৰ অনুপাত তুলনামূলকভাৱে অধিক থাকে। দমজা মাটি। ডাঙৰ আৰু মিহি কণিকাৰ পৰিমাণ প্ৰায় সমান থাকে। এতিয়া আমি আলোচনা কৰিম বালিচহীয়া মাটি, আলতীয়া মাটি আৰু দমজা মাটিৰ বিষয়ে। বালিচহীয়া মাটি। ইয়াৰ মাজেৰে সহজে পানী পাৰ হৈ যাব পাৰে। সেয়েহে বালিচহীয়া মাটি পাতল, বায়ু সঞ্চাৰিত আৰু সাধাৰণতে শুকান হয়। আলতীয়া মাটি। বালিচহীয়া মাটিৰ বিপৰীতে আলতীয়া মাটিয়ে কণিকাবোৰৰ মাজত থকা ক্ষুদ্ৰ খালী ঠাইবোৰত পানী ধৰি ৰাখিব পাৰে। সেয়েহে আলতীয়া মাটিত বায়ু কম পৰিমাণে থাকে। বালিচহীয়া মাটিতকৈ বেছি পানী ধৰি ৰাখিব পাৰে কাৰণে ই গধুৰ হয়। দমজা মাটি। উদ্ভিদৰ বাবে অতি উত্তম মাটি হ'ল দমজা মাটি। এই দমজা মাটি হ'ল বালি, বোকা আৰু পলস নামেৰে অন্য এক ধৰণৰ মাটিৰ মিশ্ৰণ।
দমজা মাটিত হিউমাছ থাকে। উদ্ভিদৰ বৃদ্ধিৰ কাৰণে ইয়াৰ উপযুক্ত পানী ধাৰণ ক্ষমতা থাকে। এতিয়া আমি আলোচনা কৰিম ভূমি অৱক্ষয় সম্পৰ্কে। পানী, বতাহ বা বৰফৰ দ্বাৰা মাটিৰ অপৰিভাগ ক্ষয় যোৱাকে মাটিৰ ক্ষয়ীভৱন বা ভূমি অৱক্ষয় বোলে। ভূমি অৱক্ষয় হোৱাৰ কাৰণসমূহ হ'ল নিৰ্বনানীকৰণ, কয়লা আৰু অন্যান্য খনিজাত বস্তু উদ্ধাৰৰ কাৰণে কৰা খনন কাৰ্য, অতিচৰণ বা অধিক মাত্ৰাত চৰণীয়া পথাৰ ব্যৱহাৰ কৰা, ধুমুহা বা মাৰলি, পানীৰ ঢল আৰু বানপানী, বৰফৰ গলন আৰু হিমবাহৰ গতি আদি হ'ল ভূমি অৱক্ষয়ৰ কাৰণ। ভূমি অৱক্ষয় ৰোধ কৰা পদ্ধতি কিছুমান হ'ল ঢাপ পদ্ধতি। এঢলীয়া মাটিত এই পদ্ধতিৰে খেতি কৰি ভূমি অৱক্ষয় ৰোধ কৰিব পাৰি। বহুতৰপীয়া কৃষি পদ্ধতি। এনে পদ্ধতিত খেতিৰ মাজে মাজে একডৰা ঘাঁহজাতীয় বা অন্য বন গজিবলৈ দিয়া হয় যাতে ভূমি অৱক্ষয় কম হয়। এলিক্ৰপিং। এনে পদ্ধতিত খেতিৰ মাজে মাজে শাৰী শাৰীকৈ বিশেষ ধৰণৰ গছ ৰোৱা হয় যাতে খেতি উঠাৰ পাছতো ভূমিৰ অৱক্ষয় হ'ব নোৱাৰে। বতাহ প্ৰতিৰোধী পদ্ধতি। এনে পদ্ধতিত খেতি পথাৰৰ চাৰিসীমাত দীঘলকৈ শাৰী পাতি গছ ৰোৱা হয় আৰু গছবোৰে ধুমুহা প্ৰতিৰোধ কৰে, ধুমুহাৰ গতিবেগ কমায় আৰু ভূমি অৱক্ষয় কম হয়। সংৰক্ষণশীল হাল বোৱা পদ্ধতি। এই পদ্ধতিত বিশেষ ধৰণৰ যান্ত্ৰিক হাল ব্যৱহাৰ কৰা হয়। কণ্টৰ কৃষি পদ্ধতি। এই পদ্ধতিৰে এঢলীয়া মাটিত খেতি কৰিলে বোৱতী পানীৰ কাৰণে হোৱা ভূমি অৱক্ষয় হ্ৰাস পায়। ভূমি অৱক্ষয় ৰোধৰ সৰ্বোত্তম উপায় হৈছে মাটি উন্মুক্ত হৈ থাকিব নিদিয়াটো।